তো হেল্ল' গাইজ, সকলোকে সুপ্ৰভাত। মোৰ অন্য এটা ভিডিঅ'লৈ আকৌ আপোনালোকক আজি স্বাগতম জনাইছোঁ। তো এতিয়া আছোঁ মই গুৱাহাটী ষ্টেচনৰ ওচৰতে। তো আজি যাম আমি উমানন্দ হৈছে মানে এটা মন্দিৰ, শিৱ মন্দিৰ হয় আৰু এটা দ্বীপত অৱস্থিত মানে। আৰু এই দ্বীপটো হৈছে মানে ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ সৰু নদী দ্বীপ বুলি কোৱা হয় ইয়াক। আৰু ইয়াৰ বিষয়ে সকলো কথা কৈ আছোঁ। উমানন্দ মানে কি কাৰণে বিখ্যাত, কোনে নিৰ্মাণ কৰিছিলে, কি কথা সকলো মানে এক্সেক্টাৰ আপোনালোকক কৈ আছোঁ। তো এতিয়া মৰ্ণিঙত ৰাতিপুৱা বাজিছে 8:10 হৈছে। তো আমি ওলাইছোঁ উমানন্দলৈ। তো আজি দেখাম আপোনালোকক উমানন্দ ভালদৰে এক্সপ্ল'ৰ কৰি। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকক কৈ দিওঁ, এই মন্দিৰভাগ মানে প্ৰায় 1700 শতিকামানত নিৰ্মাণ কৰিছিলে স্বৰ্গদেউ গদাধৰ সিংহই নিৰ্মাণ কৰিছিলে। আৰু ইয়াত মানে ধৰি লওক প্ৰথম শিৱ আৰু পাৰ্বতী মানে ইয়াতে লীলা প্ৰথম সংঘটিত হৈছিল বুলি মানে বিশ্বাস কৰা হয়। আৰু এইটো মানে পৃথিৱীৰ ভিতৰত আটাইতকৈ মানে সৰু নদীদ্বীপ বুলি ক'ব পাৰি। মানে নদীৰ মাজত থকা এটা দ্বীপ, আটাইতকৈ পৃথিৱীৰ ভিতৰত সৰু হয়। আৰু যাক মানে পিকক আইলেণ্ড বুলিও কোৱা হয়, মানে এনে কয়। তো তাতে যাম আৰু আমি যাব লাগিব, ইয়াৰ পৰা ফেৰী লৈ যাব লাগিব, মানে যিহেতু নদীৰ মাজত আছে, ব্ৰহ্মপুত্ৰৰ মাজত। আৰু আপোনালোকক আজি সকলো ধৰণৰ ভাল ভাল দৃশ্য দেখাম এই ভিডিঅ'টোৰ যোগেদি। বলক। আপোনালোক যদি উমানন্দলৈ আহে মানে ৰাস্তাত এটা বহুত মানে এখন গাৰ্ডেন বুলিয়ে ক'ব লাগিব। মানে এখন চক, মানে কি ধুনীয়া ইয়াত ফুল আছে চবফালে। আৰু ৰাতিপুৱা মানে এনেকুৱা ফুলবোৰ দেখিলে মনটো ভালেই লাগে, নহয়নে বাৰু? আৰু চক এয়া কি ধুনীয়া, মানে পূৰা ৰাস্তাত অকল যেনিয়ে চাই মানে অকল গছ ফুলৰ পুলিয়ে হয়। মেলি পাই গ'লোহি একদম ব্ৰহ্মপুত্ৰৰ পাৰত। এতিয়া ইয়াৰ পৰা মানে মৰ্ণিঙৰ ভিউটো চেক কৰক আপোনালোকে। আৰু এতিয়া ইয়াৰ পৰা মানে যাম আমি ফেৰীত। মানে এতিয়া কিমান ফেৰী আছে, এখন আছে, কোনোবা এখনত যাম আৰু এতিয়া বলক, নহ'লে দেৰি হ'ব, সোনকালে গৈ থাকোঁ। গাইজ, আপোনালোকে ফাইনেলি দেখিছে, এতিয়া আমি মানে ফেৰীত যাম উমানন্দলৈকে। আৰু দাদাহঁতৰ মানে ফেৰীত একদম ফ্ৰীকৈ আহিছোঁ, মানে দাদাহঁতে ফ্ৰীকৈ আহিবলৈ দিলে আমাক। তো কি ধুনীয়া সুন্দৰ দৃশ্য চাওক, আপোনালোকে চাব পাৰে। তো এতিয়া গৈ থাকিম ইয়াৰ পৰা উমানন্দলৈকে, বলক। তো গাইজ দেখিছে, আমি এতিয়া ধুনীয়াকৈ একদম গৈ আছোঁ, নাৱত গৈ আছোঁ। আৰু মানে ভাল লাগিছে, মানে যিহেতু ৰাতিপুৱা ইমান ধুনীয়া এটা দৃশ্য দেখিছোঁ। মৰ্ণিঙত আপোনালোকে চাব পাৰে। তো আমি ফাইনেলি এতিয়া পাই গ'লোহি পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু মানে যোনটো নদীদ্বীপ, মানে যাক পিকক আইলেণ্ড বুলিও কোৱা হয়। তো এতিয়া ইয়াৰ পৰা যাম ওপৰলৈ, যিহেতু মই ফাৰ্ষ্ট টাইম আহিছোঁ, ইমান নাজানো। আৰু গৈ থাকিম এতিয়া, আপোনালোকক ভাল ভাল দৃশ্য দেখাই আছোঁ ইয়াৰ পৰা, বলক। দেখিছে মানে মানুহৰ মানে বহুতেই ভিৰ হয়, মানে তামাম ভিৰ হয়। তো বহুত মানুহ গৈ আছে ওপৰলৈ, তো লগতে আমিও গৈ আছোঁ। তো যাম এতিয়া, যিহেতু ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ, ইমান এক্সপিৰিয়েঞ্চ নাই। তো বলক গৈ থাকোঁ, আপোনালোকে চাই থাকক সকলো দৃশ্য। চলো চলো। তো দেখিছে ইমান মানুহৰ ভিৰ হয়, মানে ধৰি লওক এইটো ৰাতিপুৱা মৰ্ণিঙৰ দৃশ্য হয়, মৰ্ণিঙতে মানুহৰ ইমান ভিৰ। তো বলক গৈ থাকোঁ। তো পুৰা জোচ, মানে সকলো গৈ আছে, ইমান মানুহ। তো বলক। তো ফাইনেলি গাইজ এতিয়া মানে পাই গ'লোহি, যোনভাগ মানে উমানন্দ টেম্পুলটো হয়, ইয়াত পাই গ'লোহি। তো মানে মানুহৰ ভিৰ চাওক না, তামাম ভিৰ আজি মানে। তো মোৰ মানে এতিয়া বিশ্বাসেই হোৱা নাই যে মই মানে একদম পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু যিটো নদীদ্বীপ উমানন্দ টেম্পুল, ইয়াত আছোঁ বুলি। তো মানুহ মানে বহুত ভিৰ, আৰু সকলো মানুহ গৈছে মন্দিৰৰ সেৱা ল'বলৈ। তো বলক। আৰু গাইজ চাওক, মানে ইয়াত মানে ইমানেই মানুহৰ ভিৰ হৈছে আজি, মানে মৰ্ণিঙতে ৰাতিপুৱাতে। তো একদম পৃথিৱীৰ সৰু অকণমানি নদীদ্বীপটোতো যাতে মানে কিমান মানুহ থাকে চাওক, মানে আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰাই গম পাব আপোনালোকে ধুনীয়াকৈ, মানে চাওক আপোনালোকে। তো গাইজ এতিয়া মানে বৰ বেছি কথা কৈ নাথাকোঁ, মানে কথাটো কি কওঁ একো বুজিয়ে পোৱা নাই, মানে যিটিহে ওলাব। তো আপোনালোক যোন উমানন্দ অহা নাই মানে টেম্পুলত, তো মই একদম চাৰিওফালৰ দৃশ্যটো মানে এটা ৱাইডত মানে এটা চিনেমেটিক শ্বট লৈছোঁ, আপোনালোকক দেখাম ধুনীয়াকৈ। আপোনালোকে মন্দিৰটো মোৰ ভিডিঅ'ৰ দ্বাৰাই মানে চাব কেনেকুৱা হয়, মানে ক'ত আছে, ক'ত আছেতো গম পাইছে, মানে বাদ দিয়ক, আপোনালোকে চিনেমেটিকটো ধুনীয়াকৈ উপভোগ কৰক। আগফালে আছে যেনিবা উমানন্দ টেম্পুল, আৰু তাৰ কাষতে আছে হৰগুৰি মন্দিৰলৈ, মানে এইটো হৰগুৰি মন্দিৰ। তো যিহেতু ওচৰতে আছে, মানে একদম নিশ্চয় ওচৰতে আছে, তো ভাবিলোঁ সোমাই পিনে চাই যাওঁ, আৰু আপোনালোককো যিমান পাৰোঁ দেখাম। আৰু মানে ভিতৰত ইমান ভিডিঅ' মানে কেমেৰা এলাও নাই, তো যিমানখিনি পাৰিলোঁ ভিডিঅ' কৰিছোঁ। আৰু তলত চাওক কি ধুনীয়া, নদীৰ মাজতো মানে একদম চ'লাৰ ছিষ্টেম, মানে চ'লাৰ মেন নে কাৰেণ্ট মেন আপোনালোকে ক'ব, মানে চ'লাৰটো যিহেতু মানে প্ৰাকৃতিৰ পৰা শক্তি লৈ সেই আৰু। তো এতিয়া বাদ দিয়ক সেইবোৰ কথা, যাম তললৈকে। মানে তললৈ কেলৈ যাম মই নিজে নাজানো, মানে ধৰি লওক আপোনালোকে দেখাম ব্ৰহ্মপুত্ৰৰ তলৰ দৃশ্যবোৰ। আৰু মানুহ মানে বহুত ভিৰ হয় ইয়াত।
তো তললৈ ইফালে নামি যাব লাগে। তো মানে এই দ্বীপটোত মানে মোৰ থাকি যাবলৈ মন গৈছে, মানে থাকিবলৈ মন গৈছে ইয়াত। আৰু একদম ওপৰত চক এইডাল যে দেখিছে যে মানে এইডালেই হৈছে মানে ৰ'পৱে, জিপ লাইন হয় মানে। তো একদম সেইফালৰ পৰা আহি আছে, এই চাইডৰ পৰা এইফালে, এইফালৰ পৰা এইফালে যাব পাৰে। তো ৰ'পৱেত নাজানো কিমান খৰচ কিমান কি হয়, তো গৈ পিনে সুধি চাম, যদি মানে বাজেটত মিলে তো যাওঁতে যাম। আৰু ইয়াতে মানে দাদা এজনক লগ পালোঁ, আৰু দাদাই মানে অকণমান মন্দিৰটোৰ কথা কৈ দিব মানে। দাদাই মন্দিৰভাগ কোনে নিৰ্মাণ কৰিছিলে? এইটো আপোনাৰ উমানন্দ মন্দিৰ বুলি ক'লে গোটেই বিশ্ব ব্ৰহ্মাণ্ডই জানে। গতিকে আমাৰ উমানন্দ হৈছে প্ৰথম বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ মন্দিৰ। গতিকে ইয়াতে লিংগ পূজা হয়। যেনেকৈ আপোনাৰ কামাখ্যা মন্দিৰ দৰ্শন কৰে, কামাখ্যাত কৰে যোনি পূজা, ইয়াতে কৰে লিংগ পূজা। এই মন্দিৰটো আপোনাৰ 1999 তেনেকুৱা, মোৰ ঠিক তেনেকুৱা মনত নাই বাৰু, মই তাতে লিখা আছে, লিপিবদ্ধত আপুনি দেখাব, তাতে গম পাই যাব। তো গতিকে আৰু এই পাহাৰখনৰ নাম হৈছে ভস্মাচল। ভস্মাচল মানে এই দ্বীপটোৰ শিৱে পাৰ্বতীক ভস্ম দিছিল, শিৱে কামদেৱক ভস্ম কৰিছিল ইয়াতে মানে পাহাৰত। হয়, সেইকাৰণে এই পাহাৰখনৰ নাম হ'ল ভস্মাচল। ভস্মাচল পুনৰ জীৱিত দিছিল কামদেৱক আকৌ মানে ইয়াতে। মানে গতিকে বহু কথা আছে, আজি ভিডিঅ'ত ক'লে মানে শেষ নহ'ব। তো ইমানখিনি আৰু মানে, তো দাদা লগ পাই ভাল লাগিলে বহুত। ঠিক আছে, ঠিক আছে, বহুত ভাল লাগিল। তাকে ভাবক মানে আমাৰ অসমতে ইমান ধুনীয়া ধুনীয়া জেগা আছে। পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদীদ্বীপটো আমাৰ অসমতে আছে, আৰু আটাইতকৈ সৰ্ববৃহৎটো আছে আমাৰ অসমতে মাজুলী। তো আশা কৰোঁ আপোনালোকৰ মাজুলীটো গৈ দেখামগৈ যোনদিনাখন পাৰোঁ। আৰু একদম ইমান ধুনীয়া ব্ৰহ্মপুত্ৰৰ দৃশ্য দেখিছে আপোনালোকে, একদম বহুতেই ধুনীয়া। আৰু মানে এইফালে মানুহ তামাম ভিৰ হয়। আৰু দাদা আপ কাहाँ से आए हो? वेस्ट बंगाल से। इधर घूमने के लिए आए हो टेम्पल? अकेले आए हो या साथ में कोई आया है? नहीं, वो अकेले नहीं है, और 2-3 जन एक संग आया। আচ্ছা আচ্ছা। তো দেখিছে ৱেষ্ট বেংগলৰ পৰা আহিছে, ভাবক এই উমানন্দ টেম্পুলটো চাবলৈ। তো মানে কিমান দূৰৰ দূৰৰ পৰা মানুহ আহে। তো আপোনালোকো আহক, ইয়াত চাওক এবাৰ, বহুত মানে একদম ভাল লাগিব, বহুত শান্তি জেগা হয়, চাব আপোনালোকে। আৰু এখন চাওক ফেৰী এখন আহি আছে এতিয়া ইয়াত লগাব। এইখনতে আমি আকৌ ইয়াৰ পৰা ৰিটাৰ্ণ যাম গোটেইকেইটা। এইখনে কি ধুনীয়াকৈ আহি আছে চাওক, ইয়াতে লগাব আৰু ইয়াতে ৰখিম। কিমান মানুহ আহিছে, মানুহ বেছি অহা নাই, কিন্তু যাবলৈ মানুহ বহুত ভিৰ হৈ আছে মানে। চাব দেই, মই দেখাইছোঁ আগত গৈ ৰ'ব। তো যাবলৈ মানুহ চাওক কিমান ভিৰ, বাপৰে ইয়াৰ মানুহ চাওক। তো নাৱত মানে মানুহ নামি হোৱাই নাই, আৰু উঠিবলৈ ভিৰ কিমান দেখিছে চাওক গাইজ, কিমান মানুহ আহে একদম। আমাৰ অসমৰে নহয় মানে, বহুত বহুত দূৰৰ বাহিৰৰ পৰা মানুহ আহে। এতিয়া তাৰ পৰা নামি আছে এইখনৰ পৰা, আমি ৱেইট কৰি আছোঁ, তাত আকৌ উঠিম। তো ইটোবাৰ পৰা আজি চাগে ঘৰ যাম, আকৌ বুধবাৰৰ পৰা ষ্টাৰ্ট হ'ব। ভিৰ মানে চাওক, মানে ইয়াতহে আছে মানে, আকৌ ষ্টপ। তো ফাইনেলি অংকুৰ মানে সিখনত গুচি গ'ল। মানে আমি সিখনত যাবই নোৱাৰিলোঁ, ইমানেই মানুহৰ ভিৰ। তো এতিয়াও আৰু এখন আহিছে মানে, ইয়াতো ইমান মানুহ। তো এইখিনি প্ৰথমতে আনলোড হ'ব, তাৰপিছত আৰু মানে আকৌ আমি উঠিম। তো ভাবিছোঁ এইবাৰতো যাবই লাগিব মানে, অংকুৰটো গৈ সিটোবাৰ পালেগৈ, নহ'লে আমাৰ পলম হ'ব। আৰু চাওক মানুহৰ ভিৰ চাওক, আজি মানে এতিয়া আহোঁতে মানুহ বেছি হয় মানে, অলপ যাওঁতে যিহেতু ইমান মানুহ নাযায় মানে। তো আহোঁতে বহুত মানুহ আহে, এতিয়া যাওঁতে মানুহ কম। তো এতিয়া দেখাই আছোঁ মই ফেৰী এখনৰ ভিতৰত মানে কেনেকুৱা ধৰণৰ কি থাকে, মানে কেনেকৈ চলাই, অলপ দেখাব ট্ৰাই কৰিছোঁ। বলক দেখাম ধুনীয়াকৈ মানে কেনেকৈ চলাই, ভিতৰলৈ সোমাই যাম যোনজন দাদাই চলায়। আৰু পাছফালে মানুহ চাওক মানে, আহোঁতে বহুত আহে মানে, যাওঁতে ইমান মানুহ নাযায়। দেখিছে যিমানখিনি আছে এয়াই মানুহ। তো বলক ভিতৰৰ বস্তুখিনি আমি দেখাই আছোঁ A to Z। তো এতিয়া আপোনালোকে চাব পাৰে মই ক'ত আহি গ'লোঁ মানে, ফেৰীৰ ভিতৰতে আহি গ'লোঁ মানে, কেনেকৈ চলাই মানে, যোনটোৰ পৰা মানে দাদা দেখিছে, দাদাই চলাইছে মানে ইয়াৰ পৰা। তো আহোঁতে মানে মানুহৰ ভিৰ বহুত হয় মানে, যাওঁতে অলপমান কম হয়তো দেখিছে, আহোঁতে ফুল হৈ আহিছিলে। তো আপোনালোকে চাওক ইয়াৰ ভিতৰৰ দৃশ্যটো। দাদা এইটো কি বস্তু হয়? অঁ মানে চাউণ্ড ছিষ্টেম লিখা মানে কিবা? অঁ মানে তলৰ বস্তুৰ কিবা আছে নেকি মানে?
তাতে চাই চাই মানে এনেকৈ চলাই পূৰা মানে ডাইৰেকশ্যন হেৰি কৰে আৰু ভিতৰত দেখিছিলে যিমান বস্তুবোৰ আছিলে আৰু মানুহ ইমানেই তো লগৰটো সৰুটো দেখিছে তলত আছিলে মানে মই যিহেতু পাৰ্মিশ্যন লৈ পিনি ওপৰলৈ আহিলোঁ সকলো মানুহ এলাও নাই তো এতিয়া আগত সৌখন দলং কি দলং হয় নাজানো তো কোনে কোনে জানে আপোনালোকে ক'বচোন তো তলত যাওঁ তলত গৈ আপোনালোকক দেখাই চকুৰ দৃশ্য আৰু যদি আপোনালোকৰ উমানন্দ এক্সপ্ল'ৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাই আছোঁ অন্য এটা ভিডিঅ' সৈতে তেতিয়ালৈকে বাই বাই